বিশেষকৈ যোৱা মাৰ্চ মাহৰ 12 তাৰিখে যি ঘটনা ঘটিলে কোকৰাঝাৰ ডেইলি মাৰ্কেটত সেইটো বিষয় লৈ আমাৰ বিভিন্ন EM বা MCLA সকল বা আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ চেয়াৰপাৰ্চন বাইদেউৰ পৰা আৰম্ভ কৰি মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ পৰা আৰম্ভ কৰি চবেই তেখেতসকলক ভিজিট কৰিছে, চাই আহিছে। আৰু সেই মৰ্মে আজি আমাৰ ইয়াত চিফ ছাৰ মহোদয় তেখেত অহাৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত তেখেতক গুৱাহাটী যাব লগা হ'ল বুলি উপস্থিত হ'ব নোৱাৰিলে। আৰু লগতে আমাক দুজনক, বিশেষকৈ আমাৰ গৌতম দাস ডাঙৰীয়া ছ'চিয়েল ৱেলফেয়াৰৰ আমাৰ EM মহোদয় আৰু মোক এইখিনিত পঠালে যে আপোনালোকে যিখিনি ক্ষতিগ্ৰস্ত মানে ব্যৱসায়ীসকল, বন্ধুসকল, তেখেতসকলক লগ কৰক আৰু তেখেতসকলক যিখিনি ক্ষতি হৈছে অকণমান নিজে চাই আহক, আৰু চাই অহাৰ পিছত আমাৰ ফালৰ পৰা কি সহায় সহযোগিতা আমি আগবঢ়াব পাৰিম, কাৰোবাৰ ফুলি ডেমেজ হৈছে, কাৰোবাৰ পাৰ্চিয়েলি ডেমেজ হৈছে, সেইখিনি কথাখিনি অকণমান মানে চাবলৈ কৈছে, চালি জাৰি চাবলৈ কৈছে। আৰু সেই মৰ্মে আজি ইয়াত উপস্থিত হ'লেও তেখেতসকলৰ কথা আমি শুনিলোঁ। আৰু লগতে যিহেতু এটা ইমাৰ্জেঞ্চি মানে সময় তেখেতসকলৰ কাৰণে, কাৰোবাৰ সেইটোৰ ওপৰত পৰিয়ালটো নিৰ্ভৰ কৰিছিলে, তো সেই মৰ্মে আমাৰ গৌতম দাস ডাঙৰীয়াই নিজৰ ফালৰ পৰা আজি বিশেষকৈ তেখেতসকলৰ কাৰণে এটা অনুদান আজি দি গ'ল, সহায় দি গ'ল, যাতে তেখেতসকলে ইমাৰ্জেঞ্চি এটা সকাহ পায়। আৰু লগতে আমাৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমি এটা দিন তাৰিখ নিৰ্ধাৰণ কৰিছোঁ 25 মাৰ্চ তাৰিখে যিমানখিনি ক্ষতিগ্ৰস্ত আমাৰ ব্যৱসায়ী বন্ধুসকল আছিলে তেখেতসকলক এটা চৰকাৰৰ ফালৰ পৰা এটা অনুদান দিয়া হ'ব, যাতে বেছিক যিখিনি তেখেতসকলে আকৌ মানে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে বা সেই বিজনেছখিনি আকৌ ষ্টাৰ্ট কৰাৰ কাৰণে যাতে অকণমান সহায় পায়, তো সেইখিনি সঁহাৰি আমি দিব বিচাৰিছোঁ। আৰু বাকীখিনি তেখেতসকলৰ যিটো লিষ্ট হয়তো চাৰ্কেল অফিচত দিয়া হৈছে, ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি হিচাপে তেখেতসকলে অকণমান চাব, ৰিপৰ্টখিনি হয়তো আমাৰ তাত জমা দিলে আমি নিশ্চিত ৰূপে কি ধৰণে আকৌ সহায় কৰিব পাৰিম সেইখিনি আমি নিশ্চিত ৰূপে চাম, আলোচনা কৰিম। আৰু সেইটো অকণমান আমি মাৰ্চেণ্ট এছ'চিয়েশ্যন লগতে আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ লগতে আমি অলপ বহিলোঁ, ডিছকাশ্যনো কৰিলোঁ, ইন হোৱাট বেষ্ট ৱেজ আমি তেখেতসকলক আৰু সহায় সহযোগিতা আগবঢ়াব পাৰিম। কোকৰাঝাৰ বজাৰত খুব দুৰ্জনক ঘটনা। আমাৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে ইতিমধ্যে বহুকেইজন ব্যক্তিক পঠাইছে, আমি আহিছোঁ। আজি আমাৰ উইলছন হাজদা ডাঙৰীয়া EM বন্ধু আৰু আমাৰ মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ ইয়াৰ চেয়াৰমেন প্ৰতিভা বৰ্মন ডাঙৰীয়ানী আমি একেলগে ইয়াতে তেওঁলোকৰ যি সমস্যাৰ বুজ ল'লোঁ। আৰু এতিয়া আমি চৰকাৰীভাৱে আমাৰ চিফ ডাঙৰীয়া বা আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি ক্ষয় ক্ষতি সেইখিনি বুজ লৈ পেলাই চৰকাৰীভাৱে ব্যৱস্থা লোৱাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। তেওঁলোকৰ সেই আন্তঃগাঁথনিয়েই হওক, তেওঁলোকৰ এককালীন সাহাৰ্য হওক, সেইটো হয়তো চৰকাৰীভাৱে কিছু পলম হ'ব। সেইকাৰণে খুব মানে শীঘ্ৰে তেওঁলোকৰ যিহেতু কিছুমানৰ আৰ্থিক অৱস্থা একেবাৰে সচ্ছল নহয়, শীঘ্ৰে এটা অনুদান পালে তেওঁলোকৰ অলপ মানে সুবিধা সকাহ পায়। সেইকাৰণে আমাৰ চিফ ডাঙৰীয়াই অহা 25 তাৰিখে তেখেতে VTC চৰকাৰৰ ফালৰ পৰা তেখেত এটা অনুদান আগবঢ়াব বুলি আমাক জনাব দিছে, আমাক জনাইছে তেওঁলোকক। 25 তাৰিখে তেওঁলোকে এটি আৰ্থিক সাহাৰ্য পাব যিসকলৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু আজি আমি সাময়িকভাৱে সকাহ দিয়াৰ কাৰণে যিসকল ক্ষতিগ্ৰস্ত তেওঁলোকক এটা অনুদান আমি কিছু আগবঢ়াইছোঁ। আৰু অহা দিনত আমাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন আমাৰ চেয়াৰমেন ডাঙৰীয়ানী আছে, আমি চৰকাৰীভাৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি এই সমস্যাৰ মানে দূৰ কৰাৰ কাৰণে বা তেওঁলোকে যিটো ক্ষতি হৈছে সেইখিনি পূৰণ কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।